हेलो एवरीवन সকলোকে স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ আজি লৈ আহিছো মাটি দালিৰ খাৰৰ এটা ভিডিঅ' মাটি দালিখিনি এটা শুকান কেৰাহীত ভালদৰে ভাজি লম যদি আপোনালোকে বিচাৰে আপোনালোকে নাভাজাকেও বনাব পাৰে মাটিমাহখিনি অকমান ৰঙা হোৱালৈকে ভাজি লৈছো চাওকচোন অকমান ৰংটো ৰঙচুৱা হৈছে এয়া মাটি দালিখিনি অকমান ৰঙা হৈছে এতিয়া মাটি দালিখিনি নমাই দিম ভালদৰে সৰিয়া তেল মাটি দালিখিনি নমাই ললো আৰু ইয়াতে পানী দি দিম পানী দি পেলাই অলপ টাইম কোমলিবলৈ তিয়াই থম আপোনাৰ 1 ঘণ্টা মান আৰু যদি নাভাজাকে বনাই তেনে হলে আপুনি 3-4 ঘণ্টা মানো তিয়াই থব পাৰে ভালদৰে ধুই লৈ পেলাই প্ৰেছাৰ কুকাৰ দি দিলো আৰু মায়ে এটা আলু খাব আলু এটাও দি দিছো সৰুকে ইয়াতে যিমান জোখত পানী লাগে হিমান জোখত পানী দি পেলাই অকমান কলা খাৰ দিয়া গৈছে কলাখাৰ 2 চামুচ অনুমান দিয়া গল কলাখাৰ দি পেলাই এতিয়া অলপ নিমখ দিছো সোৱাদ অনুসৰি দি পেলাই প্ৰেছাৰ ঢাকনখন লগাই পেলাই হুইসেল আহিবলে বহাই দিয়া গল গেছৰ ওপৰত 5টা হুইসেল আহিব দিব আৰু হৈ যোৱাৰ পিছতে আপুনি গেছটো বন্ধ কৰি হাৱাটো যাব দিব হাৱাটো গল ঢাকনখন খুলি দিব যদি পানী আৰু কোন দৰকাৰ হয় পানী অকমান দি দিব তাৰ পিছত আকৌ গেছটো জ্বলাই পেলাই উতলিবলৈ দিব উতলি থাকোতে হালধি দি দিব বহুতে কিন্তু হালধি নিদিয়ে কিন্তু ইয়াতে হালধি দিলে ভাল লাগে কালাৰটো হালধি দি দিলে তাৰ পিছত আপোনাৰ আকৌ কেৰাহী এটা বহাই পেলাই এতিয়া এখিনি তেল মাৰিব এতে পানী অলপ এড কৰি দিলে কিনো অকমান ডাঠ হৈছিলে কাৰণে পানী এড কৰি দিয়া গল ইয়াতে এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত তাতে দিব লাগিব অকমান মিঠাতেল জোখমতে মিঠাতেলখিনি দিয়াৰ পিছত ইয়াতে পাঁচফোৰণ অকমান দিলে তাৰ পিছত পিয়াজ দিছে কেঁচা জলকীয়া দিছে যদি আপোনালোকৰ তাত শুকান জলকীয়া আছে শুকান জলকীয়া দিব পাৰে শুকান জলকীয়া টেষ্টটো বেছি হয় মোৰ তাত শুকান জলকীয়া নাছিলে সেই কাৰণে কেঁচা জলকীয়া দিয়া গল আৰু আদা নহৰু দি পেলাই গোটেইখিনি ভাজা গৈছে অকমান ৰঙা হোৱালৈকে ভাজি থাকিব যেতিয়া দেখিব ৰঙা হৈ গল তাৰ পিছত দালিখিনি ইয়াতে ঢালি দিব ভালদৰে লৰাই দিব এতিয়া এখিনি উতলিবলৈ দিব উতল আহোতে আপোনাৰ যিখিনি জালুকৰ গুৰি আছিল এইখিনি ভাজি থোৱা জালুকৰ গুৰি আছিল জালুকৰ গুৰিখিনি মিলাই দিব দালি উতলিব ধৰিছে দালিখিনি হৈ যাব এতিয়া এয়া দালি হৈ গল আৰু এইটো আছিল মাটি দালিৰ ৰেচিপি আশা কৰিলো আপোনালোকৰ ভিডিওটো ভাল লাগিব